বঙাইগাঁৱত আৰক্ষীৰ উদ্যোগত ভিজিলেন্স সপ্তাহ ইয়াৰ লগত সংগতি ৰাখি শ্বহীদ দিৱস উদযাপন কৰা হয়। বুধবাৰে সন্ধিয়া জিলাখনৰ 8 শ্বহীদ আৰক্ষীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ লগতে শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে সন্ধিয়া সদৰ চহৰখনৰ মায়াপুৰীত আয়োজন কৰে এক অনুষ্টুপীয়া অনুষ্ঠানত জিলা উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়া আৰু আৰক্ষী অধীক্ষককে ধৰি জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে শ্বহীদ আৰক্ষীসকলৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। আনহাতে কোভিড যুঁজত জিলা উপায়ুক্তৰ ভূমিকাক প্ৰশংসা কৰে আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে। ভিজিলেন্স এৱাৰনেছ ঐক্যৰ লগত সংগতি ৰাখি পেলাই আমাৰ জিলাৰ যিসকল পুলিচ শ্বহীদ হৈছে তেখেতসকলক সন্মানাৰ্থে আজি বেণ্ড পাৰ্টিসহ ৰাইজক আমি ইয়াতে আমন্ত্ৰণ কৰি পেলাই বেণ্ড পাৰ্টি প্ৰদৰ্শন কৰিলোঁ আৰু তেখেতক সন্মানাৰ্থে আমি এগছি বন্তি জ্বলালোঁ। উক্ত অনুষ্ঠানত আমি আমাৰ DC বাইদেউৰ জৰিয়তে ৰাইজক দুৰ্নীতিৰ বিৰুদ্ধে দুআষাৰ ক'বলৈ আমি আহ্বান কৰিছিলোঁ। আটাইবিলাক আমাৰ এই বঙাইগাঁওবাসী ৰাইজে বিশেষকৈ এই চহৰৰ ৰাইজে যেনেধৰণৰ এটা সহযোগ আগবঢ়ালে আমি তেখেতসকলৰ ওপৰত অতিকৈ কৃতজ্ঞ হৈছোঁ। আৰু কোভিডৰ ওপৰত দেখাই অহা তেখেতসকলৰ যিখন যুঁজ আমাৰ DC বাইদেউৰ নেতৃত্বত যিখন যুঁজ তেখেতসকলে ইতিমধ্যে যুঁজি আহিল, তাৰ কাৰণে আপোনালোকে দেখিছে যে বেলেগ জিলাতকৈ আমাৰ বঙাইগাঁও জিলাত কোভিডৰ যিটো প্ৰকোপ যথেষ্ট কম আৰু ভৱিষ্যতলৈকো আমি যদি কোভিডৰ পৰা হাত সাৰি থাকিব পাৰোঁ তাৰ কাৰণে আজি আমি জনতাৰ মাজত এৱাৰনেছ সৃষ্টি কৰিছিলোঁ। এইখিনি আপোনালোকে সহযোগ কৰাৰ বাবে আপোনাৰ সকলোকে আমি আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। এই যুঁজত যুঁজিবলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, এই যুঁজৰ বাবে আন জিলাতকৈ বঙাইগাঁৱত কোভিডৰ প্ৰকোপ যথেষ্ট কম। ইয়াৰ উপৰি অনুষ্ঠানত 8ম আৰক্ষী বেটেলিয়ানৰ জোৱানসকলে বেণ্ড পৰিৱেশন কৰে। আজি আমি যিমান মাৰ্টিয়াছ হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা তেখেতৰ মানে পৰিয়ালবিলাকক আমি এতিয়া ইয়াতে মাতি আনিছোঁ। তেখেতক আমাৰ আন্তৰিকভাৱে আমি তেখেতক আদৰ জনাইছোঁ আৰু আমাৰ যিমান আৰক্ষী কৰ্মচাৰী আছে সকলোকে আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আমাৰ কোভিডৰ ক্ষেত্ৰত হওক বা বেলেগ ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰত হওক গোটেই কামৰ কাৰণে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত প্ৰশাসনৰ লগত আৰক্ষী প্ৰশাসন একেলগে আমি কাম কৰি আছোঁ আৰু প্ৰত্যেকজন আৰক্ষী বিষয়া আৰু কৰ্মচাৰীৰ কাৰণে মই DC বঙাইগাঁও হিচাপে সকলোকে আন্তৰিকভাৱে মই এই আজিৰ দিনত মই ধন্যবাদ জনাই আছোঁ। লগত আমি কোভিড এৱাৰনেছো কৰিছোঁ। আমাৰ বঙাইগাঁও নিবাসী প্ৰবুদ্ধ ৰাইজ অলৰেডি বহুত আৱেৰ আছে। তেখেতে সকলোৱে একেলগে মানে প্ৰশাসনৰ আৰু স্বাস্থ্য বিভাগৰ গোটেইকেইটা মানে প্ৰট'কলবিলাক মানি চলাৰ কাৰণে বঙাইগাঁৱত আমি এই চিটুৱেশ্যনত আছোঁ আৰু আমি এইটো আৰু আগত কৰি যাব লাগিব। লগত ভিজিলেন্স এৱাৰনেছ উইকৰ প্ৰথম দিন হিচাপে আজি আমি দুৰ্নীতি মুক্ত আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে আমি একেলগে কাম কৰিম বুলি আমি প্লেডজ এটা লৈছোঁ। আমাৰ SP হিচাপে প্লেডজ আমাক কৰি দিছে। আমি এইটো কৰিছোঁ আজিৰ মানে। বঙাইগাঁৱৰ পৰা উত্তম কুমাৰ বৰ্মনৰ ৰিপৰ্ট, ভিজন টাইম অসম।